guys, welcome back to our Simirinki's vlog. আজি বনাবলৈ গৈ আছো গ্ৰীন পুৰি অৰ্থাৎ সেউজীয়া লুচি। ইয়াৰ কাৰণে মই লৈছো ধনিয়া, পালেং, মটৰ, পিয়াজৰ ঠাৰি। ভিডিঅ'টি শেষলৈকে চাই থাকিব। এতিয়া মিক্সি জাৰটোত মই মটৰ, পিয়াজৰ ঠাৰি, পালেং, ধনিয়া গটিখিনি দি তাত অকমান পানী দি ভালদৰে এটা মিহি পেষ্ট বনাই লম। এয়া চাওক মই এটা মিহি পেষ্ট বনাই লৈছো আৰু এইখিনি হৈছে আটা। ইয়াত মই দিছো অকমান নিমখ আৰু অকমান ৰিফাইন অইল। এতিয়া এই আটাখিনিত মই যিখিনি পেষ্ট বনাইছিলো মটৰ পালেঙৰ সেইখিনি ইয়াত মই দি ভালদৰে এইখিনি মুঠি লম। ইয়াত যথেষ্ট পৰিমাণৰ পানী ব্যৱহাৰ কৰিব নালাগে কাৰণ অলৰেডি আমি যিখিনি ধনিয়া আৰু পালেং দিছো তাত যথেষ্ট পৰিমাণৰ পানী থাকে আমি জানো পালেং আৰু ধনিয়াত, গতিকে সেইখিনিৰ লগত আটাখিনি ভালদৰে মিক্স কৰি লৈ তাত অকমান পানী প্ৰয়োজন হ'ব, বেছি নহয়। মই পানীৰ পৰিমাণটো আপোনালোকক দেখুৱা নাই, কিন্তু খুব কম পৰিমাণৰ পানী ব্যৱহাৰ কৰিব পাৰি ইয়াত। গতিকে মই এতিয়া এটা ধুনীয়া সফট ডো বনাই ল'ম। এয়া দেখিছে মই এটা সফট ডো বনাই ললো আৰু এই ডোটো মই 10 মিনিট ৰেষ্ট দিম। 10 মিনিট পিছত মই এই ডোটো উলিয়াই ললো। চাওক কি ধুনীয়া সফট হৈছে আৰু ইয়াৰ মই গোল বনাই ললো আৰু এইখিনি মই এতিয়া বেলিম। এয়া মোৰ বেলা হৈ গ'ল। এতিয়া মই এখন এখনকৈ পুৰি বনাই দেখুৱাম আপোনালোকক। মই কেৰাহীটো বহাই দিছো, তেলখিনি গৰম হ'ল, মই ৰিফাইন অইল ব্যৱহাৰ কৰিছো আৰু এতিয়া মই এখন পুৰি ইয়াত দি চালো। আপোনালোকে এই যিটো গ্ৰীন পুৰি ৰেচিপি এইটো আপোনালোকে জানেই বহুতে চাগে, তথাপিও যিসকলে নেজানে তেওঁলোকৰ বাবে কৈছো এবাৰ প্লিজ বনাই চাব। আৰু যেহেতু ঠাণ্ডাৰ দিন পৰিছে, ঠাণ্ডাৰ দিনত এইখিনি বস্তু পোৱাই যায়, পালেং, ধনিয়া, মটৰ এভেইলেবল হয় আৰু বহুতে নিজৰ ঘৰতো আজিকালি ৰুৱে পালেং ধনিয়াৰ খেতি কৰে। গতিকে আপোনালোকে প্লিজ এবাৰ ঘৰতে বনাই চাব কেনেকুৱা পালে আৰু মোৰ ভিডিঅ'টি চাই কেনেকুৱা পাইছে জনাব। যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। এই ৰেচিপিটো অৰ্থাৎ এই পুৰিখনৰ লগত আপোনালোকে চাহৰ লগতো পৰিবেশন কৰিব পাৰে বা চচৰ লগত বা আচাৰৰ লগতো এই পুৰিকেইখন আপোনালোকে খাব পাৰে। মোৰ এয়া পুৰি বনোৱা হৈ গ'ল আৰু কেনেকুৱা পালে চাই ভিডিঅ'টি আপোনালোকে জনাব আৰু ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।